বন্ধুত্ব এটা এনেকুৱা শব্দ যিটো কেতিয়াও পাহৰিব নোৱাৰি। তেনেকুৱা এনাজৰীৰ বান খাই আছিল মৌচুমী আৰু পৰিণীতা। ঐ কিমান হবি উঠ আকৌ, বেলি আহি দুপৰ হ'ল, উঠ না। শান্তি নাই আৰু মানে তোৰ লগত। ইমান দেৰিলৈকে কোনে শুৱে কচোন? হ'ব দে, মই উঠিলোঁ নহয়। তই ফ্ৰেছ হৈ ল, মই খাব কিবা এটা বনাওঁ, ঠিক আছে? এতিয়া মই কাক উঠাওঁ কচোন? মুণ্ডা, পিছফালেচোন নিগনি এটা উঠাই আনি চাই, আমি খোজকাঢ়িয়ে যাওঁ দিয়া। ঐ নিগনি নহয় দেই মই। পাহৰিয়ে গৈছিলোঁ, আজিকালিতো তই খাই খাই হাতী হৈ গলি। ইয়াৰ ছেকেণ্ড ষ্টেজ চলি আছে। অঁ মৰিম মই, হ'লনে এতিয়া? আৰু তই এই পাগলী দুটাৰ কথা শুনি থাকিব নালাগে, ব'ল খোজকাঢ়ি আহি থাক। কিয়? আজিচোন সকলোকে জগাই ফুৰা ছোৱালীজনী নিজেই শুই আছ? মইচোন নলবাৰীৰ পৰা আহি গুৱাহাটী পালোহি, তোৰ উঠিবলৈ হোৱাই নাইনে? ঐ কি হ'ল? ঐ তোৰ ফোন বাজি আছে, ফোনটো ধৰ আকৌ। মোৰ ফোনটো ধৰচোন তই। হেল্ল' মুণ্ডা, এইজনী শুয়ে আছে এতিয়ালৈকে। মুণ্ডা, তাৰ জ্বৰ উঠিছে। ঐ ফোনটো ল। হেল্ল', নাযাওঁ মই, হ'ব দিয়া। তই আহিলি? ব'ল ভাতটো খাই ল। নাখাওঁ। নাখাওঁ বুলি ক'লে নহয় নহয়, খাব লাগিব। উঠ। মন নাই। ব'ল বুলি কৈছোঁ। ব'ল। হেল্ল', নহয় এতিয়া চাওঁ মোক দিয়াচোন। মৌচুমী আহা, আমি ইয়াতে আছোঁ। ঠিক আছে। কি ক'লে? আহি আছে, তাই ওচৰতে আছে। ঠিক আছে। হাই। এইবোৰ লাভলী কমেণ্ট। ৱাও, এইজনী ৰিকি? কোন এইজনী? কি মানে? এতিয়া মই কমেণ্ট কৰিব নোৱাৰোঁ। কাজিয়া আমি পিছত লাগিম। এতিয়া ৰেষ্টুৰেণ্টত আহিছোঁ, খাই বৈ গুচি যাওঁ। ঐ তই সেইফালে যাচোন। ঐ মোৰ কাৰণে অৰ্ডাৰ দিছনে নাই? ময়ো খাম। তই আৰু ক'ৰ পৰা টপকিলিবি? তহঁতে ৰেষ্টুৰেণ্টত আহিবি আৰু মই নাহিম? এইটো হ'ব পাৰে? তোৰ লগত যে নহয়, নিজৰ পইচাৰেতো নাখাওঁৱে। খোৱা। নাখাওঁ মই। আৰে ঐ খোৱা।
মই খোৱা নিদিলে মানে তুমি নোখোৱাই। ঐ খা। কেলা কফি খাব আহিছোঁ ইয়াত মই। ভাবিছিলোঁ মাছে মাংস একেবাৰে খাম, তই নিজে খাই থাক। পৰি তুমি টেনশ্যন নল'বা, মই তোমাক কেতিয়াও এৰি নাযাওঁ। আমাৰ মাজত তৃতীয় ব্যক্তিৰ স্থানে নাই। দেন লাভ ৰিয়েক? লাভ ৰিয়েক, কেয়াৰ ৰিয়েক, ৱাও ৰিয়েক, এইবিলাক মানে প্ৰেম নহয়। এইবোৰ একোটা ফেচবুক ইনষ্টাগ্ৰামৰ শ্ব' অফ। তোমাৰ বাবে প্ৰেম কি? প্ৰেম তুমি। হ'ব ইমানকৈ হাঁহিব নালাগে। আৰে মৌচুমী তুমি এইবোৰ কি কৈছা? মই মিছা কথা ক'বলৈ একো লাভ নাই মোৰ। আৰু পৰিণীতা মোৰ সৰুৰে বান্ধৱী। তোমাকো মই নিজৰ বুলি ভাবোঁ, আৰু ভুলটোতো ভুল বুলি ক'বই লাগিব দিয়াচোন। তাই ইমানো ভাল ছোৱালী নহয়, মনত ৰাখিবা। আৰু ৰিকুৱেষ্ট এটা, পাৰিলে মই কোৱা বুলি নক'বা। লাষ্ট গেটত। কি হ'ল? নাই ব'লা। কোৱাচোন কি হ'ল? একো নাই বুলি কৈছোৱেচোন। চাওঁ মোবাইলটো দিয়া। সকলো সময়তে যে মোবাইল চাওঁ চাওঁ কৰি থাকা, ইমান যদি সন্দেহ আছে গুচি নোযোৱা কিয়? মই কিবা ফটোহে উঠিব বিচাৰিছিলোঁ। ঐ কি ইমান চাই আছ? চাচোন ভাল লাগে ন? চা। মুন তই? ভাল লাগে কিবা এটা। আৰু পৰি? তাই মোৰ প্ৰেম। প্ৰেম আৰু ভাল লগা বেলেগ নেকি? পৰিণীতাই তোক বহুত ভাল পায় মুন। তাই এইবোৰ গম পালে বহুত কষ্ট পাব। কি কৰিবি, প্ৰেম আৰু ভাল লগা দুটাই বেলেগ বস্তু। প্ৰেমে কিবা এটা পোৱাৰ অপেক্ষা থাকে আৰু ভাল পোৱাই উপভোগ কৰে। বুজিলোঁ দে, তই যি কৰ ভাবি চিন্তি কৰিবি। এতিয়া মই যাওঁ। পৰি, মই জালুকবাৰীলৈ যাব লগা আছিলোঁ। অঁ ব'ল তেন্তে। ৰচোন মুন্দাক এবাৰ কল কৰোঁ। সি চাগে কামত ব্যস্ত হৈ আছে। দুজনী আছা, দুজনে নিব নোৱাৰিম নহয়। আগত চেকিং চলি আছে, কোনোবা এজনী যাব লাগিব। হ'ব দিয়া, মই নাযাওঁ। ঠিক আছে তুমি আহা, সৌ আগপিনেৰে আহা। পৰি এনেকৈ ঘূৰিয়ে থাকিবিনে? ৰাতি বহুত হ'ল, ঘৰলৈ নাযাওঁ নেকি? ভাগৰো লাগিছে অ'। অপু কি জান, আজিকালি মোৰ ফিল হয় মুনে যেন মোক এৰি যাব। সেই উল্টা পুল্টা নাভাবিবিচোন। নহয় অ', আজি দিনটো ৰ'লোঁ, না তাক লগ পালোঁ না সি মোক কল বেক কৰিলে।
মই জনাত মোনে তেনেকুৱা নকৰে, তথাপিও কওঁ শুন। লাভ ইজ এ পাৰ্ট অফ লাইফ, নট এ হাৰ্ট অফ লাইফ। আৰু পৰিণীতা বৰুৱা ইমান কমজোৰি ছোৱালী নহয় যে তাই ৰাস্তাত কাৰোবাৰ বাবে অপেক্ষা কৰি থাকিব। ব'ল মোক অলপ আগুৱাই দিবি। ব'ল। মৌচুমী! মই যাওঁ। ক'লৈ যাওঁ? পৰিৰ ওচৰলৈ। মানি গৈছিলোঁ তোক। তোৰ ভাল লগা আৰু উপভোগৰ কাৰণে এজনী ছোৱালী হাঁহিব পাহৰিছে। তই এদিন বৰ বেয়াকৈ পস্তাবি। কথা এটা ক'ব আহিছোঁ। পৰি, মোক মাফ কৰি দিয়া। ঐ, আৰে চৰি। মুন, এইটো জোৰা কৰি মোক দিয়া। নোৱাৰিলা ন? ঠিক তেনেকৈ ভাঙিছিল মোৰ হৃদয়খনো। পাৰিবা জানো জোৰা কৰিব? মুন, যোৱা। তোমাৰ বিলাসিতা জীৱনটো তোমাৰ বাবে ৰৈ আছে। বিলাসিতা কৰাগৈ। ৰৈ আছে কোনোবা তোমাৰ বাবে, তোমাৰ হৃদয়ৰ ৰাণী। মই পাৰিম এই কাঁচৰ টুকুৰাকেইটাৰ সৈতে জীয়াই থাকিব। যোৱা মুন। অন্ধকাৰ পৃথিৱীখনত জনাকৈ আহিছিলা তুমি, কিন্তু হঠাৎ এজাক ধুমুহাই সকলো পোহৰ আঁতৰাই অন্ধকাৰ কৰি দিলে আমাৰ এই মধুৰ সম্পৰ্ক। প্ৰেম, ভালপোৱা, মৰম, আৱেগ, অনুভূতি, এই সকলোবোৰ একোটা মোহ মায়া। মানুহে কয় নহয়, প্ৰেম এক পবিত্ৰ সম্পৰ্ক, প্ৰেম ভগৱান ঈশ্বৰৰ দান। কিন্তু এই সকলোবোৰ আজিকালিৰ দিনত কাল্পনিক। চ' আই ৰিকুৱেষ্ট, প্ৰেম কৰক, প্ৰেম কৰিব লাগে। প্ৰেম ভালপোৱা মানুহৰ জীৱনত নহ'লে মানুহ নামৰ অস্তিত্বই নাইকিয়া হৈ যাব। কিন্তু প্ৰেম ভালপোৱা নাইবা কাৰোবাৰ হৃদয়ক লৈ প্ৰেমৰ খেল নেখেলিব। ভগৱান কৃষ্ণৰ দৰে নহয়, ভগৱান শিৱৰ দৰে প্ৰেম কৰক। জীৱনৰ আৰম্ভণি তোমাৰ পৰাই আৰু শেষো তোমাৰ পৰাই।